নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত কিন্তু বাবু আঁচনিৰ কাৰণে ফৰ্ম ফিলআপ চলি আছে। হয়, যদি আপুনি বাবু আঁচনিৰ কাৰণে ফৰ্ম ফিলআপ কৰিব বিচাৰিছে তেনেহলে বৰ্তমান সময়ত কিন্তু বাবু আঁচনিৰ কাৰণে ফৰ্ম ফিলআপ কৰিব পাৰিব। আৰু পোনপ্ৰথমতে কিন্তু আপুনি জানিব লাগিব কি কি ক্ৰাইটেৰিয়া থাকিব লাগিব, কোনসকল ছাত্ৰই এই বাবু আঁচনিটো লাভ কৰিব। পোনপ্ৰথমতে এইখিনি আপোনাৰ জানাটো জৰুৰী। তাৰ পিছতে আপুনি ফৰ্ম ফিলআপটো কৰিবলৈ ল'ব, কিয়নো বৰ্তমান সময়ত কিন্তু 6টাকৈ নতুন নিয়ম প্ৰযোজ্য কৰা হৈছে আৰু নতুনকৈ কিছুমান গাইডলাইন দিয়া হৈছে। এই গাইডলাইনৰ ভিতৰত যদি আপুনি পঢ়ে তেনেহলে কিন্তু আপুনিও এই বাবু আঁচনিৰ কাৰণে ফৰ্ম ফিলআপ কৰিব পাৰিব। গোটেইখিনি আলোচনা কৰিম। কিছুমানে প্ৰশ্ন কৰি আছে যে বিবাহিত ছাত্ৰই কিন্তু এই আঁচনিটো ল'ব পাৰিব নে নাই। বহুতৰ মনত কিন্তু এইটো প্ৰশ্ন হৈ আছে, কোনসকল ছাত্ৰক দিয়া হ'ব বা কোনসকল ছাত্ৰ ইয়াৰ পৰা বঞ্চিত হ'ব। সো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালৈ সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটো এটা লাইক কৰি দিব। গোটেইখিনি আলোচনা কৰিম। আপোনালোকৰ মনৰ ভিতৰত যিটো ডাউট আছে সম্পূৰ্ণখিনি এই ভিডিওৰ জৰিয়তে কিন্তু মই ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম। বহুতে মোক হোৱাটছআপ যোগে মেছেজও কৰিছিল যে দাদা এই বাবু আঁচনিৰ যিটো ফৰ্ম ফিলআপ চলি আছে সেইটো বিবাহিত যিসকল ছাত্ৰ আছে তেওঁলোকে এইটোৰ কাৰণে এলিজিবল হ'ব নে নাই, বা কোনসকল ছাত্ৰৰ কাৰণে এই বাবু আঁচনিটো দিয়া হ'ব, বা চৰকাৰে যিটো নতুনকৈ এটা আঁচনি ৰূপায়ণ কৰিছে সেইটোৰ নাম ৰাখিছে বাবু আঁচনি, অৰ্থাৎ এইটো অকল ছাত্ৰসকলৰ কাৰণে, ছাত্ৰীসকলৰ কাৰণে এইটো নহয়। সো গোটেইখিনি আলোচনা কৰিম। সো আপুনি ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। বৰ্তমান সময়ত কিন্তু বাবু আঁচনিৰ কাৰণে ফৰ্মটো ফিলআপ চলি আছে আৰু পোনপ্ৰথমতে যিটো আপুনি ক্ৰাইটেৰিয়াৰ ভিতৰত থাকিব লাগিব, পোনপ্ৰথমতে 1 নম্বৰতে কোৱা হৈছে ছাত্ৰজনৰ পৰিয়াল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। যদি ছাত্ৰজনৰ ফেমিলিটো অসমৰ স্থায়ী বাসিন্দা তেনেহলে কিন্তু আপুনি এই বাবু আঁচনিৰ কাৰণে প্ৰযোজ্য, অৰ্থাৎ বাবু আঁচনিৰ ফৰ্মটো ফিলআপ কৰিব পাৰিব। 2 নম্বৰত যিটো কোৱা হৈছে ছাত্ৰজন স্নাতকোত্তৰ বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ'ব লাগিব, ৰেগুলাৰ ছাত্ৰ হ'ব লাগিব। কিছুমান ছাত্ৰ আছে বৰ্তমান সময়ত ড্ৰপ দি ৰাখিছে বা কিছুমানে এতিয়ালৈকে এডমিশন কৰা নাই, এনেকুৱা হলে কিন্তু নহ'ব। ৰেগুলাৰ বৰ্ষৰ যিসকল ছাত্ৰ আছে তেওঁলোকৰ কাৰণে এই বাবু আঁচনিটো প্ৰযোজ্য, অৰ্থাৎ বাবু আঁচনিৰ কাৰণে ফৰ্ম ফিলআপ কৰিব পাৰিব। 3 নম্বৰত কোৱা হৈছে পৰিয়ালৰ বছৰীয়া আয় 4 লাখতকৈ অধিক হ'ব নোৱাৰিব। যদি আপোনাৰ ফেমিলি এনুৱেল ইনকাম 4 লাখতকৈ অধিক হয় তেনেহলে কিন্তু আপুনি এই বাবু আঁচনিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব, অৰ্থাৎ আপুনি বাবু আঁচনিৰ কাৰণে কিন্তু ফৰ্ম ফিলআপ কৰিব নোৱাৰিব। ইয়াৰ আপুনি যদি ফৰ্মটো ফিলআপ কৰে কিন্তু আপোনাৰ সেই ফৰ্মখন ৰিজেক্ট হোৱাৰ চান্স আছে। আৰু এইটো যিসকলৰ পৰিয়ালৰ বছৰি আয় 4 লাখতকৈ কম হ'ব তেওঁলোকেহে এই বাবু আঁচনিৰ কাৰণে ফৰ্ম ফিলআপ কৰিব পাৰিব। 4 নম্বৰত কৈছে বাণীকান্ত কাকতি মেধা বঁটা পোৱা ছাত্ৰও নাপাব এই আঁচনিৰ সুবিধা। যিসকল ছাত্ৰই বাণীকান্ত কাকতি বঁটা মেধা বঁটা লাভ কৰিছিল তেওঁলোকে কিন্তু এই আঁচনিৰ সুবিধা ল'ব নোৱাৰিব। যদি আপুনি কৰে আপোনাৰ সেই ফৰ্মখন কিন্তু ৰিজেক্ট হৈ যাব। আৰু 5 নম্বৰত মষ্ট এটা ইম্পৰ্টেন্ট পইণ্ট, যিটো সকলে জানিব বিচাৰিছে যে বিবাহিত যিসকল ছাত্ৰ আছে তেওঁলোকে এই আঁচনিৰ সুবিধা ল'ব পাৰিব নে নাই। বহুতে কিন্তু মোক হোৱাটছআপ জৰিয়তেও SMS কৰিছে বা এনে কমেন্টৰ জৰিয়তে জানিব বিচাৰিছে যে যিসকল ছাত্ৰ বিবাহিত বা বিয়া কৰিছে তেওঁলোকে কিন্তু এই আঁচনিটো ল'ব পাৰিব নে নাই, বহুতে জানিব বিচাৰিছে। সো তেওঁলোকক ক'ব বিচাৰিছো ইয়াতে স্পষ্টভাৱে উল্লেখ কৰিছে গাইডলাইনৰ ভিতৰত বিবাহিত ছাত্ৰৰ কাৰণে কিন্তু এই আঁচনিটো প্ৰযোজ্য নহ'ব। বিবাহিত ছাত্ৰসকলে কিন্তু এই আঁচনিৰ পৰা বঞ্চিত হ'ব। ছাত্ৰজন যদি বিবাহিত হয় তেনেহলে এই আঁচনি লাভ নকৰে। আৰু 6 নম্বৰত কোৱা হৈছে জীৱন প্ৰেৰণা আঁচনি পোৱা ছাত্ৰ নাপাব এই আঁচনিৰ সুবিধা। যিসকল ছাত্ৰই জীৱন প্ৰেৰণা আঁচনি লাভ কৰিছে তেওঁলোকেও কিন্তু এই বাবু আঁচনিৰ পৰা বঞ্চিত হ'ব। সো এই 6টা যি গাইডলাইন দিছে, অৰ্থাৎ 6টা যি ক্ৰাইটেৰিয়া আছে এইখিনিৰ ভিতৰত যদি আপুনি থাকে তেনেহলে কিন্তু আপুনি লাভ কৰিব, আৰু যদি আপোনাৰ এই ক্ৰাইটেৰিয়াৰ ভিতৰত নাথাকে তেনেহলে কিন্তু আপুনি লাভ নকৰিব। মই আকৌ এবাৰ কৈ দি আছো কি কি ক্ৰাইটেৰিয়া থাকিব লাগিব আপোনাৰ। প্ৰথমতে দেখিব পাৰিব বাবু আঁচনিৰ সুবিধা কোন ছাত্ৰই লাভ কৰিব। ইয়াতে যোৱাকালি এটা স্পষ্টভাৱে সংবাদমেলৰ জৰিয়তে এইটো প্ৰকাশ কৰা হৈছে। 1 নম্বৰত কোৱা হৈছে ছাত্ৰজনৰ পৰিয়াল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে ছাত্ৰজন স্নাতকোত্তৰ বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ'ব লাগিব। 3 নম্বৰত কোৱা হৈছে পৰিয়ালৰ বছৰীয়া আয় 4 লাখতকৈ অধিক হ'ব নোৱাৰিব। 4 নম্বৰত কোৱা হৈছে ছাত্ৰজন বিবাহিত হলে লাভ নকৰিব এই আঁচনিৰ সুবিধা। 5 নম্বৰত কোৱা হৈছে বাণীকান্ত কাকতি মেধা বঁটা পোৱা ছাত্ৰ নাপাব এই আঁচনিৰ সুবিধা। আৰু 6 নম্বৰত কোৱা হৈছে জীৱন প্ৰেৰণা আঁচনি পোৱা ছাত্ৰও কিন্তু এই আঁচনিৰ পৰা বঞ্চিত হ'ব। বৰ্তমান সময়ত কিন্তু ফৰ্ম ফিলআপ চলি আছে, আপুনি অতি সোনকালে কিন্তু ফৰ্ম ফিলআপ কৰি এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব পাৰিব। সো এইখিনি আছিল আজিৰ ভিডিও। যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেললৈ নতুনবাৰৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।